নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আপোনালোকক জনাম অসম চৰকাৰৰ অফিচ অফ দ্য ডেপুটি কমিশনাৰ কাছাৰ শিলচৰত খালী হোৱা 38টা জুনিয়ৰ এছিষ্টেণ্ট পদৰ বিষয়ে গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰিব মোৰ ভিডিঅ'ৰ লেটেষ্ট নটিফিকেশ্যন পাবলৈ আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ অফিচ অফ দ্য ডেপুটি কমিশনাৰ কাছাৰ শিলচৰত 38টা খালী পদ পূৰণৰ কাৰণে এক বিজ্ঞাপন প্ৰকাশ কৰা হৈছে এই পদসমূহ হৈছে জুনিয়ৰ এছিষ্টেণ্ট সৰ্বমুঠ পদৰ সংখ্যা 38টা আপোনালোকে পেমেণ্ট আৰু ৰিজাৰ্ভেশ্যনখিনি কাষতে দেখিবলৈ পাইছে এই পদসমূহৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব কেটেগৰী অনুসৰি আপোনালোকৰ বয়সৰ ঊৰ্ধ্বতম সীমা ৰেহাই দিয়া হ'ব এতিয়া আইছো এডুকেশনাল কোৱালিফিকেশ্যন অৰ্থাৎ শৈক্ষিক যোগ্যতালৈ এই পদসমূহৰ কাৰণে আবেদন কৰিবলৈ আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ডিসিপ্লিন লগতে আপোনালোকৰ বেসিক কম্পিউটাৰ এপ্লিকেশনৰ ওপৰত প্ৰফিচিয়েন্সি থাকিব লাগিব লগতে আপোনালোকৰ মিনিমাম 6 মাহৰ এখন কম্পিউটাৰ এপ্লিকেশনৰ ডিপ্লোমা বা সাৰ্টিফিকেট থাকিব লাগিব এতিয়া আইছো কেনেকৈ আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব এই পদসমূহত আপোনালোকে কেৱল অনলাইন মাধ্যমেৰেহে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ আপোনালোকে www.kachar.gov.in এই ৱেবছাইটটোলৈ যাব লাগিব অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 21 ফেব্ৰুৱাৰী 2021 ৰ পৰা আৰু অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 21 মাৰ্চ 2021 এই পদসমূহৰ কাৰণে আবেদন কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা নহয় এতিয়া আইছো কি ডকুমেন্ট আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰোঁতে আপলোড কৰিব লাগিব প্ৰথমতে আপোনালোকক এখন পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব উইথ হোৱাইট বেকগ্ৰাউণ্ড এই ফটোখন জেপিইজি বা জেপিজি ফৰমেটত থাকিব লাগিব আৰু এই ফটোখনৰ ম্যাক্সিমাম সাইজ হ'ব পাৰিব 50 KB তাৰ পিছত আপোনালোকক লাগিব মেট্ৰিকৰ এডমিট পাছ সাৰ্টিফিকেট বা এইচএসএলসিৰ মাৰ্কশিট বয়সৰ প্ৰমাণৰ কাৰণে তাৰ পিছত সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব গ্ৰেজুৱেচনৰ কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব যদি আপোনালোকৰ আছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনৰ সাৰ্টিফিকেট লাগিব আপলোড কৰিবলৈ যদি আপোনালোক ইডব্লিউএছ অৰ্থাৎ ইকনমিক্যালি উইকাৰ সেকশনৰ ভিতৰত পৰে তেনহলে আপোনালোকে ইডব্লিউএছ সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব যদি আপোনালোকৰ কোনো এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে তেনহলে হিখন আপলোড কৰিব যদি আপোনালোক পিডব্লিউডি ক্যাটাগৰীৰ ভিতৰত পৰে তেনহলে ডিসেবিলিটি সাৰ্টিফিকেটখনো আপোনালোকে আপলোড কৰিব লাগিব সিগনেচাৰৰ ক্ষেত্ৰত আপোনালোকে এখন বগা কাগজত কলা নতুবা নীলা চিয়াহিৰে সিগনেচাৰটো লিখি সেই সিগনেচাৰৰ এটা ফটো আপলোড কৰিব লাগিব এই সিগনেচাৰৰ ইমেজটো জেপিইজি বা জেপিজি ফৰমেটত থাকিব লাগিব আৰু এই ইমেজখনৰ ম্যাক্সিমাম সাইজ হ'ব পাৰিব 50 KB এতিয়া আইছো সিলেকশনৰ প্ৰক্ৰিয়ালৈ আপোনালোকৰ এক ৰিটেন টেষ্ট লোৱা হ'ব এই ৰিটেন টেষ্টত জেনাৰেল ইংলিছত 75 নম্বৰ থাকিব জেনাৰেল নলেজত 50 নম্বৰ থাকিব কোৱান্টিটিভ এপ্টিটিউডত 25 নম্বৰ থাকিব নলেজ অফ কম্পিউটাৰ থিওৰিত 50 নম্বৰ থাকিব ল্যাঙ্গুৱেজ অফ স্কিল ইন বেংগলী অল্টাৰনেটিভ ইংলিছত 50 নম্বৰ থাকিব কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্টত আপোনালোকৰ 50 নম্বৰ থাকিব আৰু এই গোটেইখিনি টেষ্টত আপোনালোকে পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ সিলেকশন কৰা হ'ব গতিকে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনহলে লাইক কৰিব লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ